বুজি পোৱা নাই তা পকেট টকা নাই মোক কিয় প্ৰেম কৰিব আহিছা মই আৰু কি কৰিলো তুমি মোক এনেদৰে গালি পাৰিছা যে কিয় গালি নিদিম মোৰ আইসক্ৰীমৰ দাম 20 টকা তোমাৰ আইসক্ৰীমৰ দাম 30 টকা মই তোমাৰ তাত কুকুৰ হৈ গৈছো নেকি নখাওলে তোমাৰ আইসক্ৰীম এই আইসক্ৰীম পেলাই দিলি মানে তুমি এটা সাধারণ আইসক্রিমের মুখ থাপ্পড় মারিলা তুমি মোক কেতিয়াও ভাল পোৱা নাই তুমি মোৰ লগত অভিনয় কৰিছা আৰু তই কি কৰিলি মোৰ আইসক্ৰীমৰ দাম 10 টকা বেছি হবে তই মোক ইমান গালি পাৰিলি আৰু তুমি মোৰ আইসক্ৰীমটো দলিয়াই পেলাই দিছা তোমাৰ নিচিনা ছোৱালীক মই ভাল পাব নোৱাৰিম আজিৰ পৰা তোমাৰ লগত মোৰ ব্ৰেকআপ মই তোমাক ইমান ভাল পাওঁ তুমি মোৰ লগত ব্ৰেকআপ কৰিলা ঠিক আছে মই প্ৰমাণ কৰি দিম যে মই তোমাক কিমান কি ভাল পাওঁ মইও প্ৰমাণ কৰি দিম যে মোৰ ভাল পোৱাত কিমানখিনি শক্তি আছে ইয়া মই গলো কি ব্যাপার না হঠাৎ করে আমার ঘৰত যে মই এটা সমস্যাত পৰিছো তই মোক হেল্প কৰি দিনে কিহৰ সমস্যা তেনেহলে বল মোৰ লগত হস্পিটেলত হস্পিটেলত কিয় তই বল হস্পিটেলত গৈ থাকোতে সকলো কথা কৈ আছো ঠিক আছে বল কি কোৱা বহ এই ৰাজ গোটেই জীৱন ভাল পাই গলি সেই ছোৱালীটোৰ বোলে আজি বিয়া নাই নাই বিয়া কি হব তাক আজি এনেহে চাবলৈ আহিছিল তইতো তোৰ গাৰ্লফ্ৰেণ্ডক বহুত ভাল পোৱা তাৰ কাৰণে মাজে মাজে হাতো কাটা তাৰ বিয়া হৈ গলে তই জীয়াই থাকিব পাৰিবিনে হেই মই হাত কিয় কাটিম কেতিয়াবা মাজে মাজে হাতত ৰং দি তাক ফটো ফটাও তাকে চাই তাই সঁচা বুলি ভাবে খুড়ীমা ঘৰৰ পৰা সোনকালে ওলাই আহক নেহাৰ কিবা হৈছে চাওক ঐ ববিতা চিঞৰি আছে কিয় নেহাৰ আকৌ কি হল মোৰ ছোৱালীৰ কি হল খুড়ীমা তাক ডিষ্টাৰ্ব নকৰিব ডক্টৰে কৈছে তাক সকলো সময়ত অকলে থাকিব তাৰ গাৰ অৱস্থা বহুত বেয়া এইটো আকৌ কি বেমাৰ তাৰ ব্ৰেইনৰ প্ৰব্লেম হোৱা নাইতো ব্ৰেইনৰ প্ৰব্লেম কিয় হ'ব স্কুলৰ পৰা অহাতে হঠাতে পৰি গৈছে তাৰ বাবে ডক্টৰে তাক অকলে থাকিব কৈছে ঠিক আছে মা তাক তেনেহলে ঘৰত ভিতৰত লৈ যাওক তাৰ আৰু কি হল স্কুলত মূৰ ঘূৰি পৰি গৈছে তোমাৰ মৰমৰ বাবে আজি এইটো অৱস্থা মই আৰু কি কৰিলো মানে গোটেই ৰাতি নুঘুমাই ফোনত কথা পাতি থাকে তোমাৰ চকুত নপৰে নেকি মই তাইক কিমান মানা কৰো তাই মোৰ কথা শুনে নেকি তোমাৰ কথা নুশুনিব মানে তাৰ দেউতাকে শুনিব দেউতা তুমি কাণৰ গুৰিত বকি নাথাকিবা তো মোক অলপ অকলে থাকিব দিয়া ঠিক আছে মা তুমি অকলে থাকা এই তুমি বাহিৰত আহা এই ববিতা মা দেউতা গুচি গৈছে তই বেণ্ডেজবোৰ বেগৰ পৰা ওলোৱা ঠিক আছে ওলাই আছো এতিয়া ভালকে বেণ্ডেজবোৰ বান্ধি দিয়া ফটো উঠি ষ্টেটাছ লগাও ঠিক আছে এই প্রহ্লাদ নেহারের কি হল এই ষ্টেটাস চাই আছো
মূৰত বেণ্ডেজ। কিয় তোৰ লগত কিবা হৈছে নেকি? আৰে ৰাজদীপ, আজি অলপ প্ৰব্লেম হৈছিল পুৱা, সেইকাৰণে মোৰ ওপৰত খং কৰি এইবিলাক কৰি আছে নেকি। সঁচা নিহাতক বহুত ভাল পায়। ময়ো তাক বহুত ভাল পাওঁ, তাৰ বাবে ময়ো কিবা কৰিব লাগিব ৰ। ঐ তাৰ কাৰণে তই আৰু কি কৰিবি? তাইতো সঁচা কৰি কৰিছে, মই ৰাজৰ নিচিনা নাটক কৰি হলেও দেখাব লাগিব, নহলে তাই বহুত কষ্ট পাব। কি নাটক কৰিবি? আহা মোৰ লগত আহা। বলা বলা। আহ। কি হ'ল তোমালোকে মোৰ ল'ৰাটো ধৰি লৈ আহিছে যে? খুৰীমা, আপোনাৰ ল'ৰা আত্মহত্যা কৰিবৰ বাবে চাদৰ পৰা ঝাপ মাৰিছিল। যে বাবা তই কি আত্মহত্যা কৰিব খুজিছা? মা, মোৰ গোটেই গাটো জ্বলা পোৰা কৰি আছে, মই আৰু সহ্য কৰিব পৰা নাই। কি হ'ল তোৰ আৰু কি হ'ল? মা, মই আৰু জীয়াই থাকিব নোখোজো। বাবা তোৰ একো নহয়, এতিয়া হস্পিটেল লৈ গৈ আছো। কি ব্যাপার, আপনার লড়া হাত ভরি সকলো ঠিকই আছে, কি কৈ আছে আপুনি? এইবোৰ অলপ ভালকে চাওক না। কিন্তু যন্ত্রণাটো কৰ পৰা হৈ আছে সেইটো মই ধৰিব পৰা নাই। ঠিক আছে, আপুনি নাকান দিব, আপোনাৰ লৰাক MRI কৰিব দিয়া হৈছে, ৰিপৰ্টটো আহিলে গম পোৱা যাব কি হৈছে। মা, ডক্টৰ গুচি গল, দুটা বিষৰ ঔষধ লব লাগিছিল। ৰাজবাবু তুমি দুটা বিষৰ ঔষধ লৈ আহা। নহয় মা, তুমিয়ে যোৱা, আমি যাব নালাগে। কিহৰ ঔষধ আনিব পিছত? ঠিক আছে মই গৈ আছো। ঐ ৰাজদীপ, চা মায়ে গুচি গল, তই এটা সোনকালে ফটো উঠা, ষ্টেটাছ লগাব লাগিব। হে হাত ভৰি নমা। এ ৰাজদীপ, এতিয়া ফটো উঠা। এই ববিতা, ষ্টেটাছ চা, মোৰ কাৰণে পৰাদৰ কি অৱস্থা হৈছে। সঁচা, তাই দেখোন হস্পিটেলত। না না, মই এটা ডাঙৰ কিবা কৰিব লাগিব, নহলে ময়ো পৰাদৰ পৰা হাৰি যাম। ডাঙৰ কিবা কৰিবি বুজিছো, কিন্তু কি কৰিবি? তই খালি চাই থাক। খুৰীমা, ইয়াত আপুনি সোনকালে আহক। নেহা, তোৰ আকৌ কি হ'ল? কি হ'ল, বল সোনকালে হস্পিটেলত যাও। কি হৈছে, তাত তো একো হোৱা নাই। কি কৈ আছে আপুনি? এইবোৰ ভাল কৰি চেক কৰকচোন। মোৰ চেক কৰাতে একো ভুল হোৱা নাই, তেওঁ ঠিকে আছে। চাচা মোৰ ল'ৰাটো কিবা হ'ল। ঐ বল, তোৰ নাটক বন্ধ কৰ, তোৰ নাটক কৰি গল। মা, মোৰ একো হোৱা নাই মা। মা, মোৰ একো হোৱা নাই মা, মই এইবোৰ নাটক কৰিছো। এইবোৰ নাটক কৰি আছিলি? কিয় নাটক কৰি আছিলি? এই তাৰ কাৰণে মই নাটক কৰি আছিলো। মা, মোৰ একো হোৱা নাই, মই নাটক তাৰ কাৰণে কৰিছো চব। আছিলো এইবিলাক ইমান টাইম। তুই নাটক কৰিছা কাৰণে মই নাটক কৰিছো। প্ৰথমত তুমি নাটক কৰিছা, তুমি ফটো উঠাই কিনে ষ্টেটাছ লগাইছা, মই তাত চাইছো আগত, তাৰপিছতহে মই কৰিছো। এইটো হস্পিটেল হয়, এইটো নাটক কৰাৰ ঠাই নহয়। তোমালোকৰ এইবোৰ নাটকৰ ফলত বহুত মা দেউতাৰ জীৱন নষ্ট হৈ আছে। তোমালোকে গতিকে ভাল হোৱা, তোমালোকে এইবোৰ নাটক নকৰিবা। তোমালোকৰ কাৰণে জেনেৰেশ্যনটো বেয়া হৈ আছে, গতিকে তোমালোকে পাৰিলে আজিৰ পৰাই ভাল হোৱা।